আজি শাওণ মাহৰ শেষৰটো সোমবাৰ মই আৰু অংকিতাই ওলালোঁ পামহি মন্দিৰ ভগৱানৰ ওচৰত অকণমান আশীষ বিচাৰি। লগতে আজি 15 আগষ্ট, সেইকাৰণে সকলোলৈকে হেপী ইণ্ডিপেণ্ডেঞ্চ ডে'। আৰু চাওকচোন কি ধুনীয়াকৈ সজাইছে। এইবাৰ মানে বহুত ব্যতিক্ৰম, আগতেও সজায় কিন্তু এইবাৰ একদম ব্যতিক্ৰম, বহুত বেছি ভাল লাগিছে। আৰু লগতে আজি দিনটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা, লগতে আমি প্ৰাউড ফিল কৰোঁ কাৰণ আমি ভাৰতবাসী, কাৰণ আজিৰ এই দিনটোতে ভাৰত স্বাধীন হৈছিলে। আৰু লগতে আমি শাওণ মাহৰ শেষৰটো সোমবাৰ বুলি ভগৱানৰ ওচৰত আশীষ ল'বলৈ গৈ আছোঁ। এতিয়া আমি মন্দিৰ পাব হৈছোঁ। লগতে আপোনালোকে চাই থাকক, মন্দিৰৰ ওচৰত পালোঁ আৰু মন্দিৰত গৈ কি কৰোঁ। লগতে শেষলৈকে ভিডিঅ'টো চাব। যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ দিনটোনো কি কৰোঁ আপোনালোকক দেখুৱাই যাম, চাই থাকক। ভগৱানৰ আশীষ লৈ আমি এতিয়া যাবলৈ ওলাইছোঁ। লগতে জানেই আৰু ছোৱালী মানুহ ফটো ৰিলছ এইবিলাক বহুত বেছি ইম্পৰ্টেণ্ট নহয় জানো। সেইকাৰণে অলপ দেখিছে আৰু কি প'জ দি আছোঁ, চাই থাকক। মন্দিৰৰ পৰা বাহিৰে বাহিৰে এয়া আমি খানাপাৰা ফিল্ডত আহিছোঁ। আপোনালোকক দেখুৱাই যাম, চাই থাকক। ৰাজপথ চাৰিবাটত মাথোঁ জনতাৰ অৰ্ধসামৰিক বাহিনী, আৰক্ষী আৰু NCC কেডেটসকলে আজি পেৰেড পৰিৱেশন কৰিছে। আজি আমাৰ দেশত ৭৫তম স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আমাৰ সকলো পৰম শ্ৰদ্ধা অসমৰ মাননীয় মুখ্যমন্ত্ৰী। Of Parade Second in Command Armed Branch Inspector Shri D.G. Dr. हमारे आजादी के पीछे देश के अनेक स्वतंत्रता संग्रामियों का बलिदान है. As all of us celebrate today, we bow to all those martyrs who made enormous sacrifices to make it possible for us. রাজপথ আলিবাগে মাত জনতার কণ্ঠক নিনাদিত হল বন্দে মাতরম, বন্দে মাতরম। तिरंगा रहे सदा ऊंचा हमारा, तिरंगे से है धरती महान. Salute to them who are guarding our national flag.
মঞ্চকৃত হৈছে প্ৰথম অসম গণ সুৰক্ষা বাহিনী কমাণ্ডাৰ সশস্ত্ৰ বাহিনীৰ উপপৰিদৰ্শক নীতিন চৌধুৰী। ষষ্ঠগৰাকী হৈছে অসম আৰক্ষী মহানগৰ সংগঠন নেতৃত্ব সেলফিয়ে লাগি যাইছিল হৈছে আৰু মানুহ চাব কি আকৰ্ষণীয় কুচকাৱাজ আৰম্ভ হৈছে নেতৃত্ব প্ৰদান কৰিছে অসম আৰক্ষীৰ বীৰাংগনা পাচুল নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক মৈদানশ্ৰী বৰদৈয়া। দ্বিতীয়টি পাচুল হৈছে সীমান্ত সুৰক্ষা বাহিনী গুৱাহাটী চালুন নেতৃত্ব উপ পৰিদৰ্শক পৱন ভণ্টি। তৃতীয়টি দল হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গুৱাহাটী নেতৃত্ব প্ৰদান কৰিছে উপ পৰিদৰ্শক ধৰ্মেন্দ্ৰ কুমাৰ গৌতম। সুন্দৰ প্ৰদৰ্শন স্বাধীনতা দিৱসৰ অনুষ্ঠানত সকলোৱে হাত কৰিলে এইসকলক উৎসাহিত কৰিব লাগে। Pakistan Beach की तरफ से आर्म ब्रांच